मैट्रिक और এইচএছৰ পৰীক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব চৰকাৰৰ এক বৃহৎ ঘোষণা যে এইবাৰৰ পূৰ্বৰ দৰে মেট্ৰিক আৰু এইচএছত মেধাৱী শিক্ষাৰ্থীসকলে লাভ কৰিব এৱাৰ্ড। কিন্তু মেট্ৰিকত কোনসকল শিক্ষাৰ্থীয়ে বা কিমান পাৰ্চেণ্টেজত আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিব, আনহাতে এইচএছত ছোৱালীৰ বাবে যদিও 60% কিন্তু ল'ৰাসকলে কিমান পাৰ্চেণ্টেজ পাব লাগিব স্কুটি লাভ কৰাৰ বাবে, এই খবৰবোৰ আপোনালোকে জনাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেট কেতিয়াও মিছ নহয়। প্ৰথমতে জনাব বিচাৰিছোঁ যে মেট্ৰিকত শিক্ষাৰ্থীসকলে কিমান পাৰ্চেণ্টেজ পালে লাভ কৰিব আনন্দৰাম বৰুৱা এৱাৰ্ড। যিহেতু আগৰ বছৰ বা ইয়াৰ আগতে মেট্ৰিকত 75% অৰ্থাৎ ষ্টাৰ পোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হৈছিল আনন্দৰাম বৰুৱা এৱাৰ্ড, সেয়েহে এইবাৰো খুব সম্ভৱতঃ যিসকল শিক্ষাৰ্থীয়ে 75% বা তাতকৈ বেছি পাৰ্চেণ্টেজ লাভ কৰিব, এইসকলকে প্ৰদান কৰা হ'ব এই আনন্দৰাম বৰুৱা এৱাৰ্ড। এতিয়া জনাব বিচাৰিছোঁ যে এইচএছত ছোৱালীসকলে কেৱল 60% পালেই লাভ কৰিব স্কুটি, আনহাতে ল'ৰাসকলে হয়তো পাব লাগিব 75%। ইয়াৰ কাৰণ হৈছে যোৱা বছৰ বাজেটত ছেইম একেই ঘোষণা কৰা হৈছিল যে এইচএছত প্ৰথম বিভাগত উত্তীৰ্ণ ল'ৰা আৰু ছোৱালী উভয়েই লাভ কৰিব স্কুটি, কিন্তু শেষত দেখা গৈছিল যে ছোৱালীসকলে 60%ত ঠিকেই লাভ কৰিছে স্কুটি, কিন্তু ল'ৰাসকলৰ বাবে লাগিছিল 75% বা তাতকৈ বেছি। সেই অনুসৰি কোৱা যায় যে এইবাৰো হয়তো ছেইম একেই হ'ব পাৰে। তো আপোনালোকে এই সিদ্ধান্তটো মানি ল'বনে? কমেণ্ট যোগে নিজৰ মতামতটো জনাব পাৰে।